বহাগ তিনিটা আখৰৰ এটি শব্দ, য'ত সোমাই আছে প্ৰকৃতিৰ যৌৱনা ৰূপ, নতুনৰ বতৰা, শ্ৰদ্ধা, ভক্তি, মৰম, ভালপোৱাৰ বিনিময়। শিল্পী, সুৰকাৰ, গীতিকাৰৰ বাবে নতুন নতুন সৃষ্টিৰ আহিলা। এই বহাগতে গাভৰুৰ মন প্ৰাণ চঞ্চলা হয়, ক'ব নোৱাৰাকৈ গুণগুণায়, বহাগ আহিলে নেজানো কিয়। আমাৰ আটাইৰে মৰমৰ দীপশিখাৰ জীৱনতো বহাগৰ ৰং লাগিছিল। জীৱনৰ মাদকতাখিনি উপভোগ কৰিবলৈ যৌৱনত তাইৰ মনটোও হয়তো কাৰোবাৰ সান্নিধ্য বিচাৰিছিল, কাৰোবালৈ বাট চাইছিল। সুৰ সন্ধানে দীপশিখাই গাইছিল, মই চাওঁ দূৰণিলৈ। মই চাওঁ ইপাৰলৈ কহুৱা ফুলিছেনে না, মই চাওঁ দূৰণিলৈ। দিগবলয়ৰ ৰেখা চাই চাই হেঁপা মোৰ পলোৱা নাই নাই, দিগবলয়ৰ ৰেখা চাই চাই হেঁপা মোৰ পলোৱা নাই নাই। মোৰটো চকুৱে মাতোঁ তোমাৰ, মোৰটো চকুৱে মাতোঁ তোমাৰ, বিচাৰি বিচাৰি যায় মই চাওঁ দূৰণিলৈ।
ৰবা মৰমিটো তুমি হৈ ৰবা মৰমিটো কুঞ্জ বনতে না মই হৈৰম গধূলি চগা মই হৈৰম গধূলি চগা আগিৰে বুকুতে পায় মই চাওঁ দূৰণিলৈ তুমি আহিছানে নাই মই চাওঁ ইপাৰলৈ কহুৱা ভুলিছেনে নাই মই চাওঁ দূৰণিলৈ মই চাওঁ ইপাৰলৈ 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 মই চাওঁ দূৰণিলৈ কিন্তু সপোনৰ সাতৰঙৰ ৰামধেনুৰ ৰঙেৰে জীৱনটো ৰঙীন কৰাৰ বাসনা অপূৰ্ণ হৈ ৰ'ল দীপিকাৰ। ভগৱানে দীপিকাক লৈ গ'ল কোনোবা বান্ধৱীৰ বিয়াৰ উপহাৰ বুলি সুৰ দিয়া এই গীতটিৰে আজি 22 এপ্ৰিল জন্মদিনৰ দিনা প্ৰয়াত দীপিকালৈ মৰ্ত্যৰ পৰাই আমাৰ মৰম ভালপোৱা শুভকামনা যাচিলোঁ। মায়ে জ্বলানিলে নগৱে নোৱালে আয়তি উৰুলি দিয়া সখী সজাই দিয়া দেখা চন্দানেৰে সখী সজাই দিয়া দেখা চন্দানেৰে আজি যে আই দেউৰ বিয়া ঐ ৰাম আজি যে আই দেউৰ বিয়া আই দেউৰ কপালত সেন্দুৰৰে চিঠা আই দেউৰ কপালত সেন্দুৰৰে চিঠা সূৰ্য জ্বলা দি জ্বলে মাৰ নয়ন মণি আজি গুচি যাব মাৰ নয়ন মণি আজি গুচি যাব দুখতে চকুলো হৰে ঐ ৰাম বেজাৰৰ চকুলো হৰে হুম জুই জ্বলি ৰল দুটি প্ৰাণে কি হ'ল হুম জুই জ্বলি ৰল দুটি প্ৰাণে কি হ'ল দেউতা সম্প্ৰদান দিয়া দেউতা সম্প্ৰদান দিয়া ছোৱালীৰ জীৱনত দুখন ঘৰ দেখিলে ছোৱালীৰ জীৱনত দুখন ঘৰ দেখিলে সমাজত বিধি